দাদা এটা বটল দিয়ে ये क्या है हेलो তাইৰে দেউতাক না তোৰ ল'ৰাক মই কিডনেপ কৰিছো 1600 টকা লৈ ইয়ালৈ গুচি আহ নহ'লে তোৰ ল'ৰাক কাটি পেলাই নদীত ফাই দিম মই আহিছো তুমি একো নকৰিবা পইচা লাগে তো ঠিক আছে মই আহিছো জলদি ক'ত যাব লাগে তাকে কৈ দিয়া মই লোকেশ্যন পঠাই দি আছো জলদি গুচি আহ দাদা ফটো হওক নহ'লে ই মোক মাৰি পেলাব চুপ থাক আহি আছো দাদা এইটো পইচা লওক আইও মোৰ চলটো কি কৰি পেলাইছি এটা কথা ক ইয়াৰ স্কুলত বাহিৰৰ মানুহ সোমাব নিদিয়ে তই কেনেকৈ কিডনেপ কৰিলি তোৰ ল'ৰাক মই স্কুলৰ পৰা আনা নাই নহয় ৱাইন শ্বপৰ পৰাহে আনিছো তোৰ দৰে ল'ৰা মোক নালাগে अब तू गया बेटा ओए। अब तू गया देख মানুহে কিডনেপ কৰিলে দুনিয়াত টকা খুজে তই 1600 টকা কিয় খুজলি নাই দাদা অহাকালি মোৰ বন্ধনৰ কিস্তি আছিল সেইকাৰণে কিডনেপ কৰিব লগা আহিল তোৰ বন্ধনৰ কিস্তি কাৰণে মোৰ ল'ৰা কিডনেপ কৰিছা खत्म আজিৰ বন্ধনৰ কিস্তি দিব নালাগে বন্ধনৰ কিস্তি